হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আৰু মোৰো ভাল। আৰু এতিয়া আপোনালোকে চাই আছে ৰূপা লাইফষ্টাইল ডেইলি ব্লগ। আৰু আমি এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। আৰু ইয়াতে চেণ্ডেল খুলি থৈ গৈছোঁ আমি, আৰু পূজা কৰাৰ কাৰণে পূজা সামগ্ৰীবোৰ কিনি লৈ লৈছোঁ ইয়াৰ পৰাই। আৰু আমাৰ পূজা সামগ্ৰীবোৰ কিনা হৈ গ'ল, আৰু আমি এতিয়া গৈ আছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। আৰু ইয়াতে ভৰি হাত ধুই পূজা কৰিলোঁ আমি। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আমাৰ পূজা কৰা হৈ গ'ল, আৰু আমি ভিতৰৰ মেইন জেগাত পূজা কৰিব নাপালোঁ, কাৰণ আজি আমাৰ অহা দেৰি হ'ল। আৰু ভিতৰৰ মেইন জেগাত পূজা কৰিব হ'লে ৰাতিপুৱা আহি সোনকালে লাইন ধৰিব লাগে, আৰু আমি লাইন ধৰা হ'লেও চাগে পূজা কৰিব নাপালোঁ, কাৰণ বহুত লাইন দীঘল। সেইকাৰণে আমি এনেকৈ বাহিৰতে পূজা কৰি ল'লোঁ। আৰু পূজা কৰাৰ সময়ত ভিডিঅ'টো কৰিব নোৱাৰিলোঁ কাৰণে আপোনালোকে বেয়া নাপাব। আপোনালোকক যিখিনি পাৰিছোঁ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। ভালকৈ ভিডিঅ' কৰিব পৰা নাই কাৰণে আপোনালোকে বেয়া নাপাব। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু আমাৰ পূজা পাতল কৰা হৈ গ'ল যিহেতু, সেইকাৰণে আমি এতিয়া লাহেকৈ ঘৰলৈ যাবলৈ ওলাই আহিছোঁ।